গাইজ গুড মৰ্ণিং। তো আজি আৰু এটা বেলেগ ভিডিঅ' লৈছোঁ, আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ঘৰৰ পৰাই ঘৰতে এখন দোকান দিছোঁ আৰু সৰুকৈ বহুত দিন হ'ল। এনে থাকোঁতে মানে কলেজ অফ থাকেতো আৰু বেছিকৈ যোৱা নহয় মোৰ কলেজত। ভাবিলে এনেকৈ ঘৰতে এখন দোকান চোকান দি দিওঁ আৰু কিবা এনে বহি থকাতকৈ। তো গাইজ আজি আমি যাম সুজুকি ছাৰ্ভিচ চেণ্টাৰত। মোৰ মানে গাড়ীখন অলপমান প্ৰব্লেম দি আছে কিবা এটা, তো এইখিনি দেখাই আনিম অলপ কি হৈছে ক'ত কি। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। চাওকচোন ৰ'দৰ কেনেকুৱা অৱস্থা। ৰ'দ চাওক গাইছ, যাব মন নাই, উপায় নাই, যাব লাগিবই। হাতী কিনিছোঁ, ঘূৰিব লাগিব এতিয়া। ভিডিঅ'টো কণ্টিনিউ কৰিম। আমাৰ গুণু শুই আছে। মোলো ক'ত কোন? তো গাইছ ফাইনেলি ওলালোঁ আমি যাব। কিবা ক'বা নেকি? তো গাইছ বেছি দেৰি নকৰি গৈ থাকোঁ অলপ। কিবা হৈছে গাড়ীখন দেখাই নলওঁ। গিয়াৰটো মানে অলপ প্ৰব্লেম দি আছে। মানে আমাৰ মানে পাহাৰ জেগা যে বাৰে বাৰে গিয়াৰ চেঞ্জ কৰি থাকিব লাগে। বেক গিয়াৰ গিয়াৰ জেগা সৰু ঘূৰাব লাগে বাৰে বাৰে। সেইটো কাৰণে অলপ প্ৰব্লেম। মানে আমাৰ গিয়াৰবিলাক আগতে বেয়া হয় মানে গাড়ীৰ। বলক আৰম্ভ কৰোঁ। বলক তো গাইছ আহিলোঁ। আহি কিনে আমি তো কপিৰাইট ক্লেইমৰ বাবে আমি ভিডিঅ'ৰ ভইচটো কাটি দিয়া হ'ল। তো এনেকৈ ৰখি আছোঁ আৰু মোটামুটি আমি 5-6 ঘণ্টামান এনেকৈ ৰখি আছিলোঁ ইয়াত ৰ'দত বহি উপায় নাই আৰু। তো গাইছ দেখা পালে বহুত দেৰি ৰখিলোঁ, 4-5 ঘণ্টামান ৰখিলোঁ। ফাইনেলি গাড়ীখন ঘূৰি আছে দাদাই চাব পাৰে। এইবিলাক হ'ব এতিয়া লাহে লাহে ছাৰ্ভিচিং কিবা কিবি। বহুত লাইন আছিলে গাড়ীৰ আজি। কেনে তোমাৰ ৰখি কিনে অনুভৱ কেনে আজি? ইমান গৰম, বহুত গৰম। ধন্যবাদ। ঠিক আছে, চাই থাকক আপোনালোকে। ওচৰতে এখন বজাৰ বহে। তো বজাৰত আহিলোঁ, অলপ কিবা কিবি লৈ গ'লোঁ এনে ৰখি থকাতকৈ। চব্জি ল'লোঁ ইফালে। চাই থাকক। কালি ভিডিঅ'টো আধাতে এৰি দিলোঁ, মানে ইমান ভাগৰ লাগিছে ঘৰত আহি কিনে। বহাৰ লগে লগে মানে টোপনি আহি গৈছে। ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাই কালি। তো আজি নেক্সট ডে কৈ আছোঁ। কালি মোটামুটি আমাৰ 5 ঘণ্টামান ৰখোতে গ'ল মানে গাড়ী ছাৰ্ভিচিঙত। আৰু নেক্সট ডে এতিয়া আজি মানে অলপ কি কৰিম আৰু, কাম বন এনেকৈ নাই। কলেজ বন্ধ, ঘৰতে আছোঁ আৰু বহি অলপ লগৰকেইটাৰ লগত এনে আড্ডা। কিবা ক'ব নেকি? নমস্কাৰ। বাবু এইখিনি জেগাতে বে। তো গাইছ এতিয়া আমাৰ ছেকেণ্ড চেনেলৰ কাৰণে এটা ভিডিঅ' শ্বুট হ'ব এতিয়া লাহে কৰি। কষ্ট চাওকচোন, ইমান দূৰৰ পৰা ছাতৰ ওপৰলৈকে লৈ আহিব লগা হৈছে। কেনেকুৱা মতামত তোমালোকৰ কষ্ট কৰি? কিবা সুধি আছোঁ। কষ্ট কৰি মতামত বহুত কষ্ট। আপোনালোকে ভিডিঅ' চিডিঅ' নাচাই অলপ লাইক চাইক কৰি শ্বেয়াৰ কৰি দিব। কষ্ট ইমান, তাকে কি ক'ম আৰু এতিয়া। দিয়া দেখিছে আপোনালোকে কিমান কষ্ট কৰি আছে ভাইটিকেইটাই। তো অলপমান চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু। একোতো নাযায়, পইচা আছে একো নাযায় আপোনালোকৰ। ছাবস্ক্ৰাইব এটা কৰি দিব লাহে কৰি। এতিয়া ভিডিঅ'টো শ্বুট হ'ব আজি, আপলোড হ'ব পৰহি। 1 দিনমান লাগি যাব এডিটত আমাৰ। ঠিক আছে।